हेलो गाइस মই জিজাস আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল খাৰেম ভাই তো ফাইনালি ডিউটিত যাব ওলালো আৰু হদায় মানে ভাড়াবাৰ ভিডিঅ' বনাই থাকো তো তাৰ কাৰণে আজি মই ভাবিলো যে ডিউটিত ভিডিঅ' বনাম মানে কিমান না ভাড়াবাৰ ভিডিঅ' চাই থাকিম তো ভাল নালাগে তো আৰু আজি মানে বন্ধুহঁতৰ লগত মানে অলপ চলপ মানে হাঁহি ফূৰ্তি কৰিম আপোনালোকে হেকলকে চাই থাকিলে গম পাব তো ব্লগ চেনেল ভিডিঅ'টো আৰম্ভ কৰো তোৰ ভিডিঅ' আৰম্ভ কৰাৰ আগতে যে অকলে আমাৰ চেনেল নতুনকৈ আছে সাবস্ক্ৰাইব কৰা নাই তো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন টিং টাং মাৰ দিব তো ব্লগ চেনেল ভিডিঅ'টো আৰম্ভ কৰো আৰু আজি বতৰটো মানে ভাল হৈছে চাওক ইফালে একদম ধুনীয়া বতৰটো মানে ৰ'দ আহি গ'ল মানে একদম আৰু সেইফালে পাহাৰ চাওক বতৰটো বহুত ধুনীয়া লাগিছে একদম পুৰা মানে একদম মজা আজি মানে ৰুটু আহি গ'ল আৰু আজি ৰুট অহাৰ কাৰণে অলপ মানে ঠাণ্ডা কমি গৈছে গেৰেণ্টি নাই আৰু বতৰটো মানে বেয়া হ'ব পাৰে মানে পানী চানী আহিব পাৰে তো তাৰ কাৰণে মানে তথাপি মানে চুইটাৰটো পিন্ধি ল'লোঁ চুইটাৰ নিপিন্ধিলে পাছত আৰু ৰাতি হৈ যাব ৰাতি হ'লে অহা টাইমত মানে ঠাণ্ডা লাগিব পাৰে তো তাৰ কাৰণে চুইটাৰ এটা পিন্ধি ল'লোঁ আৰু এতিয়া যাব লাগিব ডিউটিত আগত বছৰ ৰুমত যাম বছৰ ৰুমত গৈ কিনে বছৰ লগত একেলগে ওলাই যাম তো বলক এতিয়া যাওঁ ডিউটি फाइनली मैंने बॉस के रूम में पहुंच गए हो और बॉस अभी क्या कर रहे हैं बॉस आज ड्यूटी जाएगा कि नहीं चलो निकलो निकलो अभी बोल रहे निकलो निकलो मेरे पास 4 कंप्लेन है जाएगा कि नहीं पैसा मिलेगा पैसा तो मैंने फाइनली डिউটিত আহিলো আৰু বছক ক'ব আহিলো মানে বছে মানে এতিয়ালৈকে মানে সোমাই আছিল মানে মই আহি মানে পুৰা হুলস্থুল কৰি দিলোঁ তাৰমানে বছ মানে উঠি গ'ল পুৰা বাপৰে আৰু এতিয়া যাব লাগে আমি ডিউটি মানে সদায় মানে মই বছৰ ৰুমতে আহি থাকোঁ আৰু আজিও মানে আহিলোঁ বছৰ ৰুমতে মানে বছৰ লগত মানে আমি দুজনে মানে মিলি কিনি বেৰাই থাকোঁ তাৰ কাৰণে আহিলোঁ বছৰ ৰুমত আগত আৰু এতিয়া ওলাই যাম আমি ডিউটি পুৰা ধামিকা তাৰ আজি ডিউটি কৰিম না বছ যিদিনা মানে মই বছটো লৈ কিনে মানে ভিডিঅ' কৰিছোঁ সেই ভিডিঅ'ত মানে বহুত আপোনালোকে মৰম দিছে বহুত ভিউ গৈছে তো চবকে থেংক ইউ আৰু এনেকৈ আজিৰ ভিডিঅ' যেন ভিউ গো বহুত যায় মানে এই মানে পেটটো মানে পুৰা ঠক ঠককে মাৰি আছে পুৰা ঐ মানে কিয় দাদাগিৰি বেছি ৰিচিভাৰ কি মানুহ বে আৰু কি কয় ঐ কি কয় কি মানুহ ৰে ঐ কি মানুহ ৰে আৰু ইয়ে পুরা দুনিয়ার গুন্ডা আমার টিমও সবচেয়ে দেখি গুন্ডা ইয়ে ইমান ঘাটিয়া পৰিচয় দি আছা মোক কি ঘাটিয়া বলে তুই গুন্ডা দিছে দেখে আছে কাৰণটো কিয় সিহঁতৰ লগত থাকিলে মোৰ বেয়া হ'ব একদম কেৰেক্টাৰ বেয়া কৰি দিব সিহঁতৰ লগত থাকিলে গাইছ মানে গুদামত আহিলোঁ গুদামত আহি কিনে মানে মিটাৰ ল'লোঁ আৰু মিটাৰ লৈ কিনে আৰু যাব লাগে মানে ডিউটিত 4 মিটাৰ বেয়া হৈছে আৰু যাই মানে নিউ কানেকশ্যন এপ্লাই কৰিছে সিহঁতৰ ঘৰত গৈ কিনে আমি মিটাৰটো চেঞ্জ কৰি দিব লাগে আৰু আজি আমি দেখুৱাই থাকিম যে ক'ত চেঞ্জ কৰে আৰু কেনেকৈ নিউ কানেকশ্যন লগায় এইটো যে আপোনালোকক দেখুৱাই থাকিম আপোনালোকে সেইগুলোকে চাই থাকিলে গম পাব আৰু গাইছ ইমান হাতত পইচা আছে চাওক তথাপিও মানে চাওক বাইকৰ মাৰ্গাৰটো মানে লগাই নলয় কি আচৰিত মানুহ বে কি আচৰিত মানুহ বে ইমান হাতত পইচা আছে আজি লগাবি কি আচৰিত মানুহ মানে এক মাহ বেছি হৈ গ'ল চেলাৰী মাহে পাই আছে আৰু পইচা মানে বহুত পাই আছে তথাপিও মানে এই বাইকৰ মাৰ্কেটটো মানে এতিয়ালৈকে লগাই লোৱা নাই চাওক না গাইছ কিনিখা একদম ভাঙি চিঙি মানে শেষ হৈ গ'ল কি আচৰিত মানুহ বাপৰে বাপ ক'ত যাবি টকা আমাৰ ঘৰত তোমাৰ ঘৰত যাই কি কৰিম টকা ৱেডিং কৰিম ৱেডিং টকা মানে চকাৰ লগত মানে খেলিব বহুত ভাল লাগে মানে মোৰ জানি দুশ্মনীটো আৰাম কামানি পাই থাকে আমি কেতিয়াও যে ভাবা নাছিলোঁ যে এনেকৈ বেয়া কাম পাম বুলি আৰু আমি ইমান কষ্ট কৰি যাই আছোঁ না বছ আৰু আমি একদম যাই আছোঁ ফ্লাইঅভাৰ দি মানে যাই আছোঁ আমি একদম কাৰিগাঁও গৈ কিনে আমি এতিয়া যিমান কিনে বেয়া আছে চব চেঞ্জ কৰি দিব লাগিব আজি পিছফালে আহি আছে এই যে বান্দৰ কেতিয়া আহি আছে মোৰ পিছফালে আমার টিমত সবচেয়ে দিকে ধনী মানুহ ইয়ে আৰু পিছফালে চাওক কি অৱস্থা ওই কি অৱস্থা থকা কি অৱস্থা বাপৰে বাপ আৰু আমি পুৰা প্লেটন আহি গ'লো আৰু সেই বছে মানে ফোন কৰি আছে পুৰা মানে লোকেশ্যনটো কোনফালে বছে পুৰা ফোন কৰি আছে আৰু ইফাল দি পুৰা আহি জাকলা ঠাকলা লৈ কিনি আমি মানে পেৰাব লগা হয় ইফালে জাকলা লৈছোঁ আৰু ইফালে ছাগল দাড়ি কি গঞ্জিছ একজন দুইজন তিনিজন আৰু 4জন আমি মানে টিম মানে 4জন আছে আৰু এতিয়া বহু লোকেশ্যনৰ ফাইনেল ডিচিশ্যন হৈ গ'ল আৰু এতিয়া যাই আছোঁ লোকেশ্যনত পুৰা বিচাৰি আৰু যাই আছোঁ জাকলাও লগতে লৈ কিনি বেৰাব লাগে মানে আমি য'তে মানে চাৰ্ভিচাৰ বান্ধিব লাগে তাতে মানে আমি চাৰ্ভিচাৰ বান্ধি কিনি দিওঁ মানে ফুল চাৰ্ভিচ দিওঁ মানে আমি
ইমাৰ্জেঞ্চি ছাৰ্ভিচ আমি চাৰিজনে দি থাকোঁ। ৰাতি হ'লেও যাব লাগে, বৰষুণ হ'লেও যাব লাগে, ৰাতি হ'লেও যাব লাগে। কোনো মানে আজি কিবা হৈছে বা কিবা হৈছে বুলি আমি ফাঁকি বাজি কৰি থাকিব নোৱাৰে। য'তে মানে এমাৰ্জেঞ্চি তাতে মানে যাব লাগে আমি, উপায় নাই। 3 ফেজ হওক, ছিংগল ফেজ হওক, সেইবিলাক মিটাৰ বেয়া হয় আৰু এমাৰ্জেঞ্চি যদি লাইন বেছি হয় সেইবিলাকৰ মানে যাব লাগে আমি। কি কৈ আছা? অঁ, ফালে পুৰা জংঘল, চাৰিওফালে জংঘল, পুৰা জংঘলৰ মাজে মাজে যাই আছোঁ আমি পুৰা এমাৰ্জেঞ্চি ছাৰ্ভিচ দিবৰ কাৰণে। এতিয়া লোকেশ্যনত আহিলোঁ আৰু আহি পোৱাৰ লগে লগে আৰু সিহঁতে কি দুষ্ট কৰি থাকে, কি ইখন ঘৰতে মানে ফটো মানে মিটাৰটো লগাই লৈ ল'ম আৰু তাৰপিছত আৰু বেলেগ জেগাত যাব লাগে। কি মানুহ এতিয়া চিউ চিউ মানে পুৰাই খেলিব মানে ভাল লাগে সিহঁতৰ লগত মানে পুৰা। দাদাহঁতৰ ঘৰত মানে মিটাৰ লগাব আহি কিনে আমি দেখা পালোঁ, চাওক তুন্দুৰি, কি খাতৰা তুন্দুৰি। কি কৰা আছে দাদা এইটো? অঁ, বিস্কুট টিস্কুট, অঁ বিস্কুট টিস্কুট চব বানা যায় ইয়াত না? পুৰা মানে বিস্কুট টিস্কুট চব বানা যায় ইয়াতে মানে তুন্দুৰি, পুৰা পিজ্জা টিজ্জা। চাওক ভিতৰত কি আচৰিত বে। চাকল ডাইৰেক্ট ভৰাই দিছিলোঁ, ধুনীয়াকৈ বানাই ৰাখি দিছে ইয়াত। চাওক আৰু মানে ইয়াত মানে বিস্কুট বনাই। অ' বছ ইও বনাবে নেকি এনেকা? অ' বানাম। ইও বনাবে নেকি? কি বঢ়িয়া না। ইফালে মুখ কেমেৰা ফালে মুখ। অ' ময়ো বনাম, মই বনাই পুৰা মাহাজন বনিম। পুৰা মাহাজন কৰিবি, তুই মাহাজন কৰিবি পুৰা। ইছবা আৰু য'ত যায় তাতে ঠাংকু খাবা আৰম্ভ কৰি থাকি। চাং হাতত কি আছে? নাই ৰে সব মহিলা হাতত কি আছে? আহাৰ লগে লগে ঠাংকু খাবা আৰম্ভই, ঠাংকু খাৱাৰ মাষ্টাৰ, গেং মাষ্টাৰ। আমাৰ চকায়ে লগাই দি আছে, পুৰণা মিটাৰটো মানে বেয়া হৈছে আৰু নতুন মিটাৰ লগাই দি আছে পুৰা। বঢ়িয়া। ফাইনেলি ডিউটি কৰি মিটাৰ লগাই কিনি আহিলোঁ আমি চকাৰ ঘৰত আৰু চকাই পুৰা চাওক পুৰা মিটাৰ জমা কৰি আছে আৰু লগতে চাকৰি কৰা মানুহ, লগতে ইফালে দোকান আছে, ধুনীয়াকৈ দোকান দিছে। কি চকা একদম মজাকে মাহাজন হৈ আছে। ফেনটো মানে ফাটা চিটা পিন্ধে কিন্তু ঘৰ বনাই আছে। আপোনালোকক দেখুৱাই আছোঁ আমাৰ চকা জানি দুশ্মনে। ইফালে চাওক কিমান ধুনীয়াকৈ ডাঙৰ ঘৰ বনাই আছে আৰু ওপৰৰ ডিজাইনটো চাওক কিমান ধুনীয়াকৈ ডিজাইন, একদম বঢ়িয়া। কি ধুনীয়াকৈ ডিজাইন কৰিছে আমাৰ চকা জানি দুশ্মনে। চাওক কিমান ধুনীয়া ডিজাইন আৰু ইফালে দোকান। তো মানে চাকৰিও কৰে আৰু লগতে ঘৰো বনাই আছে আৰু দোকানো আছে। তো দোকানৰ পইচা, চাকৰিৰ পইচা কোনে খাব পাৰিব? আৰু চকাক দেখুৱাই আছোঁ আপোনালোকক। চকা মানে ঘৰৰ ভিতৰত গৈছে মিটাৰ থ'বৰ কাৰণে। আৰু ইফালে হয় না বছ? আৰু ঘৰ বনাই আৰু লেট্ৰিনো লগতে বনাই আছে। কি আচৰিত মানুহে। আৰু ইফালে দি লেট্ৰিনো আৰম্ভ কৰি দিলে বনাবৰ কাৰণে। চাওক কিমান ধুনীয়াকৈ স্লেব মাৰিব বুলি কৈ আছে চকাই। আৰু আমি কাম কৰিলে মানে আমি একো কৰিব নোৱাৰে। আৰু চকাই আমাৰ জানি দুশ্মনে দোকানো দিছে আৰু লগতে ঘৰো বনাই আছে। আমি এতিয়ালৈকে ভাঙা চিঙা ঘৰতে আছোঁ। কি মানুহ, খাতৰা মানুহ না? তাৰ লগত আৰু পাব নেকি হে? আমি দেখোন একো কৰিব পৰা নাই এতিয়ালৈকে আৰু সি পুৰা কমকৈ বনাই আছে ঘৰটো না, পুৰা আছে। অ' বছ, অ' কেতিয়া হ'ব আমাৰ ঘৰবিলাক? আমাৰ নহ'বই, জীৱনতো নহ'বই না? অ' চকা ক'ৰ পৰা তুমি ইমান টেলেণ্ট পাইলোঁ যে এনেকুৱা বিজনেছো কৰিব লাগে আৰু মানে কামো কৰিব লাগে? ক'ৰ পৰা তুমি শিকিছোঁ? ক'ৰ পৰা শিকিছোঁ? মই নাজানো এইবিলাক। কি নাজানো ক'ৰ পৰা শিকিছে? এনেকা টেলেণ্টটো ক'ৰ পৰা শিকিছে? কাৰ পৰা শিকি লৈছ? কি আচৰিত মানুহ, চাকৰিও কৰে আৰু লগতে বিজনেছো কৰে। আৰু মানে গেটটো মানে পুৰা চাজাই দিছে ধুনীয়াকৈ। ইফালে বাষ্টাৰ যিখিনি কিবা চিলাপ দিছে চকাই মানে পুৰা ধুনীয়াকৈ মানে চাজাই দিছে। আৰু ইফালে চাওক চকাৰ গোটটো চাৰিওফালে, চকাৰ গোটটো দেখুৱাই আছোঁ আপোনালোকে যি চাওক। চাকৰিও কৰে, বিজনেছো কৰে আৰু ঘৰো মানে ধুনীয়াকৈ বনাই দিছে। আমি আৰু কাহৈ আৰু পাত্তাই নাপাব। আৰু ইফালে পাকঘৰ না, পাকঘৰ না। আৰু আপোনালোকক দেখুৱাই আছোঁ 12 বছৰৰ মদটো। 15 বছৰ নহয়, 15 বছৰ কিমান? 15 বছৰ। 15 বছৰ। তো 15 বছৰৰ মদটো দেখুৱাই আছোঁ আপোনালোকক। এই যিটো চক 15 বছৰৰ মদ মামুলি নেকি? কিমান বছৰ? 15 বছৰ। তো ধেমালি মানে মই জীৱনতো মানে ভাবা নাছিলোঁ যে 15 বছৰৰ মদ আছে। ফাইনেলি আজি দেখা পালোঁ 15 বছৰৰ মদ। কি মামুলি। চাওক কালাৰটো চাওক না কেনেকুৱা অৱস্থা হৈ গৈছে কালাৰটো। 15 বছৰৰ মদ মামুলি নেকি? খাব পাইছ 15 বছৰৰ মদ? জীৱনতো পোৱা নাই না? খাব পাইছ? জীৱনতো পোৱা নাই। তো কালাৰ স্নেক, ব্লেক কপৰা।
চকাৰ ঘৰত আহি কিনেহে দেখা পালোঁ যে 15 বছৰৰ মদটো 15 বছৰ মদ মামুলি নেকি কোনে ৰাখিছে এনেকৈ 15 বছৰ মদ আয়ং মানে জেঠাই মানে ৰাখি দিছে মানে 15 বছৰ মদ বাপৰে বাপ খাবি তুই অৰিজিনেলে খাবি তুই কিয় নাখাম নিচা যদি লাগি যায় নিচা না হে এতিয়া ৰাজীৱ দিয়া মানে খাব 15 বছৰৰ মদটো খাইছা আৰু থালি আছে পুৰা টেষ্টিং জাষ্ট খালে টেষ্টিং কৰ বেছি খাব নালাগে কালা মদ খা 15 বছৰৰ মদ বাপৰে বাপ ভাইৰেল নহয় এইটো খাইছা খা ইয়া বঢ়িয়া খাইছে ৰে 15 বছৰৰ মদটো মিঠা লাগে মিঠা কি তিতা কিবা কি কয় কালমিট আছে না কালমিটৰ নিচিনা লাগে না আৰু মদটো দেখাই দিয়া মদটো অলপ আচৰিত 15 বছৰৰ মদ জীৱনতো ভবা নাছিলো যে এনেকা মদটো আছে বুলি খাও পাইছো নিজৰ চকুৰে দেখি কিনে আচৰিত পাইছো 15 বছৰৰ মদ কি আচৰিত দিয়া আৰু ভালে চাহ খাই আছে পুৰা মই মানে খাব চাইছিলো মদটো 15 বছৰৰ মদটো কিন্তু গন্ধ লাগে তাৰ কাৰণে মই নাখাওঁ আৰু মই নাখাৱাকৈ মই বছক দিম বছ ল তুমি খা নাখাম মই যদি মদ খালোহেঁতেন তাহলে মই খাই দিলোহেঁতেন কিমান ধুনীয়া কালাৰ চাওক না কি আচৰিত কালাৰ বাপৰে বাপ মই যদি মদ খালে মই খাইলোহেঁতেন কাৰণ মই মদ নাখাওঁ তো তাৰ কাৰণে মই এইটোও নাখাওঁ মতে নাখাওঁ এইটো চাওক আপোনালোকে জবৰদস্তি কৰি খোৱাব চালে মই মদ নাখাওঁ কাৰণ মই মদ নাখাৱাৰ কাৰণে মই নাখালোঁ ইখন মানে 15 বছৰ মদটো মই নাখালোঁ আমি মানে তামোল খাম বুলিহে আমি সোমাইছিলোঁ কিন্তু চকাই কি কৰিছে আমাৰ 15 বছৰ মদটো বাহিৰ কৰি দিলে খাবৰ কাৰণে এইফালে বছ আৰু এইফালে ৰাজীৱ কা সিহঁতে মানে 15 বছৰৰ মদটো মানে খাই কিনে টেষ্ট কৰিলে বহুত ভাল লাগে বোলে বহুত মিঠা লাগে বোলে আৰু এতিয়া আমি বেলেগ লোকেশ্যন যাবৰ কাৰণে ওলালোঁ আৰু ফাইনেলি আছকা অ'কে আৰু মানুহবিলাকে হেলমেট পুৰা ভালকৈ পিন্ধে আমাৰ বস্তু চাওক না কেনেকৈ হেলমেট উল্টা পিন্ধে চাওক মজা না বছ মজা লাগে না আৰু যিসকলে মানে হেলমেট উল্টা পিন্ধা নাই এতিয়ালৈকে তো পিন্ধি চাব কিমান মজা লাগে না খাতৰা আচৰিত দিয়ে এইখন খুৰাজনে নিউ কানেকশ্যন এপ্লাই কৰিছে আৰু আজি ফাইনেলি লগাই দিব লাগে এই যে পস্কুটিৰ ওপৰত আৰু এইখন ছাৰ্ভিচ ষ্টাৰ আৰু এতিয়া উঠি যাব লাগিব মানে ওপৰত উঠি যাব লাগিব উপায় নাই ইলেক্ট্ৰিচিয়ানৰ কাম সেইটোৱেই আমাৰ জীৱন এনেকাই উপায় নাই যামেই আৰু ওপৰত উঠি যাব লাগিব জোর দে চাখলা বহাই আছে ভাইটি ভাল লাগছে নে উঠিয়া মজা মজা কৰি উঠে ইলেক্ট্ৰিচিয়ানৰ জীৱন এতিয়াই উপায় নাই আৰু তথাপিও ভাবিলে কিন্তু বহুত গালি দিয়ে আমাক না আমাৰ ভাইটি পুৰা কাম কৰি আছে তো ফাইনেলি ওপৰৰ পৰা নামি আহিলোঁ আৰু মোৰ জোগালীবিলাক ইহঁতে মোৰ জোগালীবিলাক ইফালে এজন আৰু ইফালে এজন মোৰ জোগালী তো ফাইনেলি ইয়াত মানে লগা হৈ গ'ল আৰু এতিয়া যাব লাগে মানে বেলেগ লোকেশ্যনত তো আজি মই আপোনালোকক দেখুৱাই দিলোঁ A to Z আমাৰ ডিউটি কেনেকৈ হয় আৰু কেনেকৈ কৰিব লাগে তো আজি আপোনালোকক A to Z দেখুৱাই দিলোঁ যিবিলাক মানে নতুন কানেকশ্যন এপ্লাই কৰে সিহঁতৰ ঘৰত আহি কিনে আমি নতুন কানেকশ্যন লগাই দিব লাগে আৰু মিটাৰ বেয়া হোৱাবিলাক মানে লগাই দিব লাগে তো আপোনালোকক A to Z আজি দেখুৱাই দিলোঁ আমাৰ কাম কৰাবিলাক আৰু ইলেক্ট্ৰিচিয়ানৰ কাম কেনেকৈ কষ্ট হয় আৰু কেনেকৈ কৰিব লাগে ইলেক্ট্ৰিচিয়ানৰ কাম তো আপোনালোকক দেখুৱাই দিলোঁ আজি ফাইনেলি বেলেগ লোকেশ্যনৰ পৰা বেলেগ লোকেশ্যনত আহিলোঁ প্ৰেছাৰ মোৰ আছে কিন্তু পস্কুটিত ময়ে উঠিব লাগে আৰু তহঁতে প্ৰেছাৰ নাই তহঁতে পস্কুটিত নুঠি কিয় কাৰণটো তোর প্রমোশন হব তুই বেশি বেতন পাবি আমি তো নাপাং না ইস বাবা কি কৰিবে প্ৰায়ভাগে মানে মই বেছি উঠিব লগা হয় আৰু সিহঁতে মানে বেছিভাগে নুঠে মানে সিহঁতে নুঠে মানে বেশি দিন নাই তার মানে ই মানে 2 মাস পাছত প্রমোশন হৈ যাব ইস বাবা কি কৰিবে আয়ু প্ৰমোশন পালে ভালে আৰু যদি প্ৰমোশন নাপালে আৰু কি কৰিব উপায় নাই এই আৰু আপোনালোকক A to Z দেখুৱাই দিলোঁ আমি কি কাম কৰোঁ কি নকৰোঁ আৰু আজিৰ ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ ভিডিঅ' চাই কেনেকৈ লাগে যদি ভাল লাগে তেনেহ'লে কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু টিম টাং মাৰি দিব তো লগ পাইছোঁ নেক্সট ভিডিঅ'ত আজি বাই বাই